এয়া লক্ষ্মী মহন্ত। নমস্কাৰ। সকলোলৈ সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। অলপ আগতে গাই যোৱা কবিতা ভাগ মৰি আছে। সেই কবিতা ভাগ মোৰ ভণ্টি মিচিমি মহন্তই প্ৰদৰ্শন কৰিলে। মোৰ স্বৰচিত কবিতা আছিলে শংকৰ গুৰুজনাৰ ওপৰত। সেনেকুৱা পালে আপোনালোকে কৈ। আৰু এতিয়া মই মোৰ স্বৰচিত কবিতা সুখী। কণমানি এজনীয়ে মোক সুধিলে, ওখ ওখ অট্টালিকাত থকা মানুহবোৰ সুখী নে সৰু সৰু ঘৰত থকা মানুহবোৰ সুখী? তাৰ উত্তৰত মই কলো, যাৰ মনটো সন্তোষ তেওঁই সুখী। নমস্কাৰ। ধন্যবাদ। আমি তেখেতক এখন গামোচাৰে আদৰণি জনাব লাগিছিল। আৰু লক্ষ্মী মহন্তক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে ইয়াৰ আগৰ কবিতাটো লিখিকা বুলি কৈছে। আগতো আছিলে এজন ব্যক্তিনিষ্ঠ কবিতা আৰু এইটো বিষয়নিষ্ঠ কবিতা। তেখেতে অতি চমুকৈ সুখৰ সম্পৰ্কে আভাস এটা দিছে যে মানুহ সন্তুষ্ট হ'লেই সুখী হ'ব পাৰে। আমাৰ মাননীয় মহোদয় মানপত্ৰখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মঞ্জু দাস ৰাজকুমাৰী। খন্তেক অপেক্ষা কৰক। এয়া লক্ষ্মী মহন্ত শ্ৰদ্ধাৰ সভাপতি।